Hello guys and welcome to another new video. Azir video আমি ডিসকাস কৰিম এইখনৰ বিষয়। এইখন কি? এইখন এখন টাটা পাঞ্চ। আজি মই টাটা পাঞ্চৰ বিষয় এডু কাৰণে ডিসকাস কৰিম কাৰণ ৰিসেন্টলি আপোনালোকেও এটা নিউজ নিশ্চয় পঢ়িছে চাগে কাবাৰ ষ্টেটাছত বা কোনোবাই আপোনালোকক সেন্ড কৰিছে চাগে যে মাৰুতি সুজুকিৰ যোনটো 40 বছৰৰ ৰেকৰ্ড আছিল যে এটা বছৰত সবতছে হাইয়েষ্ট সেলিং গাড়ীখন সদায় মাৰুতি সুজুকিৰে হৈছিল। আগতে অল্টো, ওয়াগনাৰ, সুইফট, ডিজায়াৰ এইবিলাক গাড়ী সদায় ইয়াৰটোত সবতছে টপ সেলিং আছিল। কিন্তু বিগত বৰ্ষত মানে 2024ত টাটা পাঞ্চে এই ৰেকৰ্ডটো মাৰুতি সুজুকিৰ ব্ৰেক কৰি দিলে। কিন্তু প্ৰশ্নটো হ'ল যে টাটা পাঞ্চ ইমান বেছি বিক্ৰী কিয় হৈছে? আপুনি যদি টাউনলৈ কেতিয়াবা ওলাই যায় সব ফালে খালি টাটা পাঞ্চে পাঞ্চ দেখি। আজিৰ পৰা 10 বছৰ আগত যেনেকৈ সব ফালে খালি ওয়েগনাৰ, সুইফট দেখা পাইছিলোঁ, আজি 2025ত টাউনলৈ ওলাই গ'লে আপুনি মাথো টাটা পাঞ্চে পাঞ্চ দেখিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম যে টাটা পাঞ্চ ইমান বেছি কিয় ফেমাছ আৰু মানুহে ইমান বেছি কিয় পছন্দ কৰিছে। আজিৰ দিনত মাৰ্কেটত এটা ট্ৰেন্ড চলিছে, সেইটো হ'ল এছইউভিৰ। আপোনালোকেও দেখিছে চাগে আগতে যাৰ তাত হেচবেক গাড়ী আছিল, হেচবেক যোনে যোনে নাজানে, সৰু গাড়ী যেনেকৈ অল্টো, সুইফট, বলেনো, i20 সেই শ্বেপৰ যোনবোৰ গাড়ী সেইবোৰক আমি হেচবেক বুলি কওঁ। আগৰ দিনত যোনবোৰ মানুহে হেচবেক কিনিছিলে আজিৰ দিনত হেচবেকবোৰ বেছি লাহে লাহে এছইউভি ফালে তেওঁলোকে শিফট কৰিছে। এতিয়া এছইউভিৰ ৰিয়েল ডেফিনেশ্যন বহুত বেলেগ হ'ব পাৰে, সেইবিলাক মই কেতিয়াবা বেলেগ ভিডিঅ'ত এক্সপ্লেইন কৰিম। কিন্তু জাষ্ট ফৰ ইয়ৰ ৰেফাৰেঞ্চ ওখ গাড়ীবোৰ যোনবোৰ অলপ মেনলি ষ্টান্স থাকে আমাৰ ইয়াত আমি জেনেৰেলি এছইউভি বুলি কৈ দিওঁ। এতিয়া টাটা পাঞ্চখনৰ লুকটো অলপমান সেই এছইউভিক ৰিজেম্বল কৰে। এতিয়া অকল এছইউভি নিচিনা দেখিলেইতো নহ'ব, ছেকেণ্ড যোনটো বস্তু আমাক লাগে সেইটো হ'ল স্পেচ। আমি যদি পাঞ্চৰ স্পেচৰ কথা পাতোঁ, এতিয়া মই ফ্ৰণ্ট সিটটো মোৰ ড্ৰাইভিং পজিশ্যনৰ একৰ্ডিংলি এডজাষ্ট কৰিছোঁ আৰু এইটো হ'ল মোৰ পাৰফেক্ট ড্ৰাইভিং পজিশ্যন। এতিয়া বেক চাইডে যাওঁ আৰু চাওঁ যে গাড়ীখনত পিছফালে কিমান বেছি স্পেচ আছে। চ' এতিয়া আহি গ'লোঁ মই টাটা পাঞ্চৰ বেক চিটত। ফ্ৰণ্ট সিটটো মোৰ ড্ৰাইভিং পজিশ্যনৰ একৰ্ডিং এডজাষ্ট কৰা আছে। মাই হাইট ফৰ ৰেফাৰেঞ্চ ইজ 5'11". যদি মই স্পেচ চাওঁ, আণ্ডাৰ থাই ছাপৰ্ট বহুত বেছি ধুনীয়া। স্পেচিয়েলি মোৰ হাইটৰ মানুহৰ কাৰণে বেক চিটত আণ্ডাৰ থাই ছাপৰ্ট নাথাকে। নি স্পেচ যদি চাওঁ মোৰ দেন এডেকুৱেট। হেডৰুম যদি চাওঁ, হেডৰুমো মোৰ ইমান বাকী আছে। লাগে হাত এবাৰ গাড়ীখনৰ বুট স্পেচো আপোনালোকক চেক কৰাই দিওঁ। বুটটো খুলিবলৈ ইয়াত এটা ইলেক্ট্ৰমেগনেটিক বাটন আছে, বাটনটো যদি খোলোঁ বুট স্পেচো গাড়ীখনৰ মোৰ দেন এনাফ। আপুনি যদি 5জন মানুহ কোনোবা 2-3 দিন বা 4-5 দিনৰ ট্ৰিপত যায় তেতিয়াহ'লে গাড়ীখনত এনাফ লাগেজ আহি যায়। এতিয়া গাড়ী এখন অকল দেখাত এছইউভিৰ দৰে হ'লেই নহ'ব, তাৰ ভিতৰত স্পেচ লাগিব যোনটো মই আপোনালোকক দেখুৱালোঁ টাটা পাঞ্চত ভৰপূৰ আছে। তাৰ লগত যোনটো চবতছে বেছি ইম্পৰ্টেণ্ট সেইটো হ'ল হয় পইচা, যে গাড়ীখনৰ দাম কিমান আৰু মোক সি কিমান ভেলিউ প্ৰভাইড কৰিছে। ভেলিউ ইন দ্য চেন্স আপুনি যদি গাড়ীখনত 10 লাখ দিছে, গাড়ীখনে আপোনাক 10 লাখ ৱৰ্থৰ ইউটিলিটি দিব পাৰিছেনে নাই। এতিয়া ফৰ ইয়ৰ ইনষ্টেন্স মই যোনটো মডেল টাটা পাঞ্চত বহি আছোঁ সেইখন হ'ল টাটা পাঞ্চ এডভেঞ্চাৰ। এইখন গাড়ীৰ অন ৰোড প্ৰাইচ অলমষ্ট 7.5-7.6 lakhs আৰু গাড়ীখনত আপুনি প্ৰায় সকলোখিনি ইউজফুল ফিচাৰ্ছ পাই যায়। গাড়ীখনত আগতে এটা পাৰ্ট এনালগ আৰু পাৰ্ট ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আহিছিল, কিন্তু এতিয়াৰ টাটা পাঞ্চবোৰত ফুল্লি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আহে। বাকী এইটো মডেলত আপুনি ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলছ, বেছিক অডিঅ' ছিষ্টেম, তলৰ অডিঅ' ছিষ্টেম কণ্ট্ৰল কৰা ছুইচেছ আৰু লগত ডিজিটেল AC দেখিবলৈ পাব। আগৰ দিনত আমি দেখিছিলোঁ যে এনেকুৱা AC ইউনিটবোৰ অকল অট'মেটিক ক্লাইমেট কণ্ট্ৰলত থাকে, কিন্তু টাটা পাঞ্চে এই ট্ৰেণ্ডটো আনিছে যে আমি মেনুৱেল AC দিলেও সেই দেখিবলৈ বেয়া 3টা নব নিদিওঁ, তাৰ জেগাত আমি এটা ডিজিটেল ইউনিট ইয়াত প্ৰভাইড কৰিম। ঠিক আছে বাৰু, প্ৰাইজো চৰ্টেড, স্পেচো চৰ্টেড, ফিচাৰ্ছো চৰ্টেড, কিন্তু এটা বহুত ইম্পৰ্টেণ্ট কথা আমি পাতা নাই, সেইটো হ'ল ফিউল এফিচিয়েঞ্চি। আগৰ দিনত মানুহৰ ধাৰণা আছিল যে টাটাৰ গাড়ীবোৰে মাইলেজ নিদিয়ে, কিন্তু এইখন মোৰ পাৰ্চনেলি ছেকেণ্ড টাটাৰ গাড়ী। মোৰ নহয়, আচলতে মোৰ কোনো গাড়ী নাই, এইখন মোৰ দেউতাৰ গাড়ী। এইখন আমাৰ ফেমিলিত ছেকেণ্ড টাটাৰ গাড়ী আৰু আমি 2 নম্বৰখন টাটাৰ গাড়ী এইটো কাৰণেই লৈছোঁ কাৰণ গাড়ীখনৰ ফিউল এফিচিয়েঞ্চি বহুত বেছি ধুনীয়া। টাউনত গাড়ীখনে ইজিলি 15-16 মাইলেজ দিয়ে আৰু হাইৱেটো 20+ ক'বই নালাগে, আৰু ভালদৰে চলালে 22-23 লৈকে মাইলেজ গাড়ীখনে প্ৰেক্টিকেলি প্ৰভাইড কৰে। এতিয়া যদি এখন গাড়ী দেখাতো ডাঙৰ, দামো কম, ফিউল এফিচিয়েঞ্চিও ধুনীয়া, স্পেচতো মজা আৰু ফিচাৰ্ছতো ভৰপূৰ, তেতিয়াহ'লেনো গাড়ীখন বিক্ৰী নহ'ব কিয়?
এইকেইটাই মেজৰ ৰিজন আছিলে টাটা পাঞ্চৰ এই সফলতাৰ মানে টাটা পাঞ্চৰ হাইয়েষ্ট চেলিং কাৰ হোৱাৰ পিছৰ ৰাজ এতিয়া ইয়াত আৰু এটা ফেক্টৰ সোমাই আছে যোনটো আমি অফেন নেগলেক্ট কৰিছিলোঁ আজিৰ পৰা 5-6 বছৰ আগত কিন্তু এতিয়া নহয় এতিয়া আমাৰ কনজিউমাৰবোৰ বহুত স্মাৰ্ট হৈছে আৰু এই ফেক্টৰটো ডেফিনেটলি কনচিডাৰ কৰে সেইটো হ'ল সেফটি ৰেটিং টাটা পাঞ্চ গাড়ীখন টাটাৰ এলফা আৰ্কিটেকচাৰত বেছড যোনটো এটা প্ৰুভেন 5 ষ্টাৰ ক্ৰেছ টেষ্ট ৰেটিং পোৱা প্লেটফৰ্ম Now with all these factors combined, Tata Punch খন এই বছৰৰ সবতছে হাইয়েষ্ট সেলিং কাৰ হোৱাত মইতো একো সাৰপ্ৰাইজ হোৱা নাই Tata Punch ডিজাৰ্ভ কৰে গাড়ীখন সঁচায়ে ভাল আৰু স্পেশালি যোনটো ভ্যালু ফৰ মানি প্ৰপোজিশন প্ৰভাইড কৰে সেই হিচাপত গাড়ীখন টপ সেলিং বনা ডিজাৰ্ভ কৰে লগ পাম এনেকৈ আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে হেলমেট পিনক সিট বেল্ট পিনক নিজৰ ফেমিলিক অলপমান সময় দিয়ক বন্দে মাতৰম জয় অসম